আজি আমি এই ভিডিঅ'টোত অল লুক এট দ্য মুন কবিতাটোৰ ৱৰ্ড মিনিং অৰ্থাৎ শব্দ অৰ্থখিনি কি কৰিম আলোচনা কৰিম। এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকে কবিতাটো নিজে নিজে পঢ়িব পাৰিবা, বুজি পাবা আৰু মুখস্থ কৰিবলৈ সহজ হ'ব। আমি কবিতাটো শব্দ অৰ্থখিনি অৰ্থাৎ ৱৰ্ড মিনিংখিনি কি কৰিছোঁ, পোনপ্ৰথমে আমি ৱৰ্ড মিনিং ইংৰাজী ৱৰ্ড মিনিংখিনি লিখি লৈছোঁ। তোমালোকে দেখিছা স্ক্ৰীণত মই বহীত। আমি প্ৰথম কি কৰিছোঁ, কবিতাটোৰ যিখিনি শব্দ হয় আমি কি কৰিছোঁ, প্ৰথমতে ইংৰাজী শব্দ যিখিনি ইংৰাজী শব্দ কবিতাটো আছে সেইখিনি আমি কি কৰিছোঁ পোনপ্ৰথমে লিখি লৈছোঁ। তাৰপাছত কিছুমান ছাত্ৰ ছাত্ৰী কি হয় ইংৰাজীটো অলপ পঢ়িবলৈ কি হয় অসুবিধা পায়, সেয়েহে আমি কি কৰিছোঁ ইয়াত অসমীয়াত উচ্চাৰণটো ইয়াৰ লিখি দিছোঁ যাতে তোমালোকে কি কৰিব যাতে তোমালোকে পঢ়িবলৈ সহজ হয় আৰু কবিতাটো মুখস্থ কৰিবলৈ সুবিধা হয়। তাৰপাছত আমি কি কৰিছোঁ কবিতাটো বুজি পাবলৈ ইয়াত আমি অসমীয়াৰ যিখিনি অৰ্থ তাৰ সেইখিনি অৰ্থ কি কৰিছোঁ আমি ইয়াত লিখি গৈছোঁ। গতিকে আজি আমি ইয়াৰ শব্দ অৰ্থখিনি গোটেইখিনি কি কৰিম ভালদৰে চাম আৰু তোমালোকে কি কৰিবা লগতে বহি পেন লৈ লোৱা আৰু লগে লগত কি কৰিবা এই যিখিনি শব্দ অৰ্থ সেইখিনি লগতে কি কৰিবা নিজে নিজে কি কৰিবা লিখি যাব। গতিকে শব্দ অৰ্থখিনি আলোচনা কৰোঁ। এতিয়া ৱৰ্ড মিনিং মানে হৈছে কি শব্দ অৰ্থ। এতিয়া আমি প্ৰথম কি হৈছে লুক। এতিয়া আমাৰ লুক মানে হৈছে চোৱা। এতিয়া লুক মানে হৈছে চেহেৰাও বুজায় বা চোৱাও বুজায়। যিহেতু আমাৰ কবিতাটোত কৈছে লুক এট দ্য মুন মানে কি কৰিছে জোনবাইটোলৈ চোৱা, গতিকে ইয়াত কি বুজাব লুক মানে হৈছে চোৱা। এতিয়া মুন মানে কি, মুন মানে হৈছে জোনবাই। তোমালোকে নিশ্চয় জোনবাই দেখিছা। জোনবাই কেতিয়া ওলায় বাৰু, নিশ্চয় জোনবাই কেতিয়া ওলায়, জোনবাই ৰাতি ওলায়। এতিয়া আছে পিকচাৰ। পিকচাৰ আমাৰ নেক্সট শব্দটো হৈছে কি পিকচাৰ। নেক্সট শব্দটো হৈছে কি পিকচাৰ। পিকচাৰ মই দেখিছোঁ তোমালোকে যদি শব্দটো টান পোৱা প্ৰথমতে কি কৰিবা পিকচাৰটো ইয়াত পঢ়িছোঁগৈ পি কচাৰ পিকচাৰ বুলি লিখা আছে। ফাৰ্ষ্ট অফ অল প্ৰথমতে কি কৰিবা তোমালোকে পিকচাৰটো ইয়াত চাই ইয়াত পিকচাৰটো যেতিয়া পঢ়িবা নেক্সট যেতিয়া তোমালোকে পুনৰ আকৌ যেতিয়া পঢ়িবা তুমি কি কৰিবা এইখিনি এনেকৈ নাইকিয়া কৰি বা এনেকৈ ঢাকি পিনি তোমালোকে কি কৰিবা নিজলৈ পঢ়িবলৈ কি কৰিবা চেষ্টা কৰিবা। এনেদৰে কৰিলে কি হ'ব তোমালোকে কবিতাটো পঢ়িবলৈ কি হ'ব সুবিধা হ'ব আৰু তোমালোকে অতি সুন্দৰভাৱে কি হ'ব বুজি পাবা। পাছৰখিনি চাওঁ। এণ্ড এটা অত্যন্ত ব্যৱহাৰ হৈ থকা শব্দ, যিহেতুকে তোমাৰ জনাৰ অত্যন্ত প্ৰয়োজন। এণ্ড মানে হৈছে কি আৰু। এতিয়া ধৰি লোৱা চেই মানে হৈছে কি কোৱা। চেই মানে হৈছে কি কোৱা। হোৱাট মানে হৈছে কি, হোৱাটটো লিখি দিছোঁ, হোৱাট মানে কি। নেক্সট আমাৰ আছে টাইম মানে হৈছে সময়। নেম মানে হৈছে নাম। ইউ মানে হৈছে তুমি। হ'ল। আমি নেক্সটখিনি শব্দলৈ আগবাঢ়োঁ। নেক্সট আমাৰ আছে কি ৰিচাইট মানে হৈছে ডাঙৰকৈ। এতিয়া আমাৰ প্ৰথম কবিতাটো যেতিয়া প্ৰথমতে আছে চাবা দেই, কবিতাটো প্ৰথমতে যেতিয়া পঢ়িলে লেটছ ৰিচাইট দ্য পইণ্ট কি কৈছে ইয়াত কবিতাটো ডাঙৰকৈ পঢ়োঁ। এতিয়া ৰিচাইট মানে হৈছে কি ডাঙৰকৈ লাউডলি পঢ়োঁ। হ'লনে? নেক্সট আহিলে আমাৰ পইম মানে হৈছে কি কবিতা। পইম মানে হৈছে কি কবিতা। পইম এইটো লিখা আছে অসমীয়াত পইম। নেক্সট চি মানে হৈছে কি তাই। চাইনিং SHINING। তোমালোকে যদি মোৰ আখৰখিনি বুজি নোপোৱা তোমালোকে কি কৰিছোঁ কাষতে তোমালোকৰ স্ক্ৰীণৰ কাষতে মই কি দিছোঁ কিতাপৰ যিটো ৱৰ্ড হয় সেইখিনি দিছোঁ, তোমালোকে তাৰ পৰা চাই লিখিব পাৰিবা। এতিয়া চাইনিং মানে হৈছে কি জিলিকি থকা বা উজ্জ্বল। আপ মানে হৈছে কি ওপৰত। ডেয়াৰ নেক্সট আহিলে ডেয়াৰ মানে হৈছে তাত। মাদাৰ মানে হৈছে কি মা। লাইক মানে হৈছে লাইক। তোমালোকে মই আকৌ পুনৰবাৰ কওঁ, তোমালোকে প্ৰথমে কি কৰিবা পৰাপক্ষত এই ইংৰাজী শব্দটো পঢ়িব চাবা। ইংৰাজী শব্দটো পঢ়ি চাবা। যদি তোমালোকে বোলে ইংৰাজী শব্দটো টান পাইছে তেতিয়াহে কি কৰিবা এই অসমীয়া উচ্চাৰণৰ কি ল'বা তোমালোকে সহায় ল'বা। যদি তোমালোকে ইংৰাজীটো চাই পঢ়িব পাৰা তেতিয়াহ'লে ভাল কথা, অত্যন্ত ভাল কথা। তোমালোকে এই অসমীয়াটো নিলিখিলেও হ'ব। এই অসমীয়াখিনি এইখিনি ষ্টুডেণ্টৰ কাৰণে যিখিনি কি কৰে অলপ ইংৰাজী পঢ়িবলৈ অলপ টান পায়। লাইক মানে হৈছে কি দৰে। এয়াৰ মানে হৈছে কি বায়ু। এতিয়া এয়াৰ মানে হৈছে বায়ু। যদি এয়াৰ লগতে আমি কিছুমান শব্দ জানি থ'ব লাগে। এয়াৰ লগতে তোমালোকে ধৰি লোৱা ফায়াৰ মানে হৈছে কি জুই। নেক্সট আহিলে তোমাৰ ৱাটাৰ মানে হৈছে কি পানী। এইকেইটা অত্যন্ত ইম্পৰ্টেণ্ট বস্তু, গতিকে তোমালোকে এইকেইটাও লগতে কি কৰিবা নোট ডাউন কৰি থ'বা এডিশ্যনেল হিচাপে। নেক্সট আহিলে লাষ্ট মানে হৈছে কি শেষ বা শেষত। লাষ্ট মানে হৈছে শেষত। উইক মানে হৈছে সপ্তাহ। তোমালোকে নিশ্চয় জানা ছানডে, মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে এইকেইটা হৈছে আমাৰ কি সপ্তাহৰ 7টা বাৰৰ নাম। অ'কে।
আমি নেক্সট হেৰিলৈ আগবাঢ়োঁ, নেক্সট ৱৰ্ড মিনিংলৈ আগবাঢ়োঁ। যে ৱৰ্ডটো হৈছে ৱাজ। ৱাজ মানে কি? ৱাজ মানে হৈছে আছিল। স্মলাৰ, স্মলাৰ মানে হৈছে বহুত সৰু। এতিয়া স্মলাৰ শব্দটো ক'ৰ পৰা আহিছে? স্মলাৰ শব্দটো আহিছে তোমাৰ স্মলৰ পৰা। এতিয়া স্মল মানে হৈছে সৰু, স্মলাৰ মানে হৈছে অত্যন্ত সৰু। আৰু এটা শব্দ আছে কি স্মলেষ্ট। স্মলেষ্ট মানে হৈছে অত্যাধিক সৰু বা সৰ্বাধিক সৰু। তোমালোকে নিশ্চয় বুজি পাইছা। নেক্সট আহিলে আমাৰ শ্বেপড। শ্বেপড মানে হৈছে কি? এইটো অকণমান তোমালোকৰ টান পাব পৰা তোমালোকে শ্বেপড। এইটো তোমালোকে ইয়াৰ শব্দ সহায় ল'বা। গতিকে শ্বেপ মানে হৈছে কি? আকাৰ। শ্বেপ মানে কি? আকাৰ। নেক্সট আহিলে বৌ মানে হৈছে কি? কাঁচিৰ দৰে। এতিয়া কাঁচিৰ দৰে মানে কিটো বুজাইছে ইয়াত? তেতিয়া যেতিয়া আমাৰ জোনবাইটো পোনপ্ৰথমবাৰৰ বাবে ওলায় আকাশত, প্ৰথমতে কি হয়? অকণমান ওলায়, তাৰপিছত কি? কাঁচিৰ দৰে ওলায়। কাঁচি তোমালোকে দেখিছা, যিখনে কি হয় আমাৰ দাৱনীসকলে কি কৰে? যিখনেৰে কি কৰে ধান কাটে, সেইখনক কি বুলি কয়? কাঁচি বুলি কয়। পোনপ্ৰথমে আমাৰ কি হয়? জোনবাইটো জোনাক নিশাৰ আকাশত কি হয়? কাঁচিৰ দৰে ওলায়। সেইটো বুজাবলৈ আমাক কি কৰা হৈছে? বৌ শব্দটো ইউজ কৰা হৈছে কবিতাটোত। নিশ্চয় তোমালোকে কবিতাটোত ইয়াৰ বিষয়ে পাবা। আমি এই চেনেলটোতে কবিতাটোৰ বিষয়ে আলোচনা কৰি থোৱা আছে। যদি তোমালোকে চাব বিচাৰা তেতিয়াহ'লে চাব পাৰা। য়েছ, বাট, BUT, বাট মানে হৈছে কিন্তু। নাও মানে হৈছে কি? এতিয়া। গ্ৰউন মানে হৈছে কি? বৃদ্ধি হোৱা। এতিয়া এই গ্ৰউন শব্দটো গ্ৰ'ৰ পৰা আহিছে। গ্ৰ' মানে হৈছে কি? বৃদ্ধি হোৱা। আৰু ইয়াত গ্ৰউন মানে তোমালোকে চিম্পলি সাধাৰণতে বৃদ্ধি হোৱা বুলি ধৰি থোৱা। যেতিয়া তোমালোকে ডাঙৰ হৈ যাব তেতিয়া তোমালোকে ইয়াৰ বিষয়ে ভালদৰে জানিব পাৰিবা। নেক্সট আহিলে বিগাৰ মানে হৈছে কি? ডাঙৰ। বিশ্বই মই তোমালোকক যে কৈছিলোঁ যে স্মল মানে হৈছে সৰু, স্মলাৰ মানে তাতকৈও সৰু, আৰু স্মলেষ্ট মানে হৈছে কি? অত্যন্ত সৰু। একচুৱেলি এই শব্দটো আহিছে কি? যেনেদৰে স্মলৰ পৰা আহিছে, ঠিক তেনেদৰে এই বিগাৰ শব্দটো ক'ৰ পৰা আহিছে? বিগৰ পৰা আহিছে। এতিয়া বিগ মানে হৈছে ডাঙৰ, বিগাৰ মানে হৈছে তাতকৈ অলপ ডাঙৰ, বিগেষ্ট মানে হৈছে কি? অত্যাধিক ডাঙৰ। এই বিগাৰ শব্দটো ক'ৰ পৰা আহিছে? বিগৰ পৰা আহিছে। এতিয়া বিগ মানে হৈছে কি? ডাঙৰ। অ'কে, নেক্সট আহিলে শ্বেপটো আমি আকৌ এবাৰ পঢ়িলোঁ নেকি? শ্বেপ মানে হৈছে কি? আকাৰ, যিহেতু আমি আগতীয়াকৈ পঢ়ি আহিছোঁ। আজি আমি এই ভিডিঅ'টোত কেৱল ৱৰ্ড মিনিংখিনি আলোচনা কৰিলোঁ। আমি নেক্সট ভিডিঅ'ত ইয়াৰ কি কৰিম? কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। তোমালোকে যদি তেতিয়ালৈকে আমাৰ ভিডিঅ'টো চাই আছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ যদি কিবা পাঠ্যপুথি সম্বন্ধীয় কিবা অসুবিধা আছে তেতিয়াহ'লে তোমালোকে কি কৰিবা? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবা। কিহৰ ওপৰত তোমালোকৰ অসুবিধা আছে, আমি তোমালোকৰ অসুবিধাসমূহ ছল্ভ কৰিবলৈ কি কৰিম? চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই। থেংক ইউ।